গাঁওখনৰ এটা দৰিদ্ৰ পৰিয়াল। মাকজনীয়ে দিনে ৰাতিয়ে মানুহৰ ঘৰত কাম কৰি নিজৰ একমাত্ৰ ল'ৰা ৰাহুলক পঢ়াইছিল। ৰাহুলে সদায় কৈছিল, এদিন মই ডাঙৰ মানুহ হ'ম মা। কিন্তু গাঁৱৰ মানুহে তেওঁলোকক হাঁহিছিল, কাৰণ ঘৰত পইচা নাছিল, খোৱাৰো কষ্ট আছিল। এদিন স্কুলত সকলো ছাত্ৰই নতুন জোতা পিন্ধি আহিল। ৰাহুলৰ পুৰণি চিঙা চেণ্ডেল দেখি সকলোৱে হাঁহিবলৈ ধৰিলে। সেইদিনা ঘৰলৈ আহি ৰাহুলে কান্দি ক'লে, মই আৰু স্কুললৈ নাযাওঁ। মাকজনীয়ে একো নকলে। ৰাতিটো বৰষুণত ভিজি চুপচাপ বাহিৰলৈ গ'ল। পিছদিনা পুৱা মাকে ৰাহুলক এটা নতুন জোতা দিলে। ৰাহুল সুখ হৈ গ'ল। কিন্তু কিছুদিন পিছত তেওঁ জানিব পাৰিলে, মাকজনীয়ে নিজৰ বিয়াৰ শেষ গ'ল্ড চেইনটো বিক্ৰী কৰিছিল, অকল তেওঁৰ হাঁহিটো দেখিবলৈ। বহু বছৰ পিছত ৰাহুল এজন ডাঙৰ অফিচাৰ হ'ল। এদিন ষ্টেজত ভাষণ দিওঁতে তেওঁ ক'লে, মোৰ সফলতাৰ আঁৰত যদি কোনোবা আছে, তেন্তে সেইজনী মোৰ মা। সেই সময়ত কেমেৰাটো অডিয়েন্সৰ ফালে ঘূৰি যায়, কিন্তু চকীখন খালী আছিল। কাৰণ ৰাহুল সফল হোৱাৰ আগতেই মাকজনী এই পৃথিৱী এৰি গৈছিল। ৰাহুলে মাকৰ পুৰণি ফটোখন বুকুত ধৰি কান্দি থাকে।